এতিয়া অকণমান ফুৰি আহোঁগৈ বৰমাহঁতৰ ঘৰৰ পৰা আৰু সেয়া দেহাক ৰেডি কৰিব আছে মোৰ ৰেডি হ'বলৈ আছে একো ষ্টেজ কৰাই নাই কাপোৰ কানি পিন্ধাই দে আৰু এইও যাব আমাৰ এই লগত যাম আৰু বৌ যাব ভতিজা যাব পিছলৈ কৈ আছোঁ মানে কোনো গা ধুৱাই দিলোঁ আৰু এতিয়া খেলি আছে দেখিছেনে বাৰু ফুট দিব নিদিয়ে তেন বহিব পৰা হৈছে আৰু দেহা এইফালে কলিজা এইফালে মাছোৱা দেহা গ'ল আয়ো ধুনু ধুনু লাগিছেনে জনাবচোন দেই যে আমাৰ দেহাক ককাই দিছে সৰু ককাই গিফ্ট দিছে বিহু গিফ্ট ন কাপোৰ যে সৰু ককাই বিহু গিফ্ট দিছিলে সেইযোৰ এয়া কেনেকুৱা লাগিছে জনাবচোন দেই জনাবচোন দেই বহি আছে দেখিছেনে বাৰু কেনেকৈ এয়া ওচৰলৈ দিছোঁ ধৰা উঠা 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 সৰিয়ে পৰিলে গাঁৱটোতে পৰিলে বাৰু তাৰপিছত শুই থাকোঁতে ফটো দি ল'লোঁ আৰু ফটো দিলোঁ তাৰপিছত তাই খেলি আছে হেল্ল' হাই কৈ দিয়া এইজনী খেলি আছে দেই দাদী খেলি আছে দেই আই দেহা গন দেহা কুকু ayo pupu bajai dia কৈ দিয়া কাৰেণ্টটো গ'লগে চকু ডাঙৰ ডাঙৰ হৈছে গ'ল কাৰেণ্ট গ'ল কাৰেণ্টটো গ'লগে যাওঁ ন মাক অকলে অকলে এৰি থৈ যাওঁ যাওঁ দেই আইতাক বাই বাই দি দিয়া বাই বাই আগে আগে বৌ আৰু সিহঁত গৈ আছে সকলোকে স্বাগতম জনাইছোঁ বৰমাৰ ঘৰত ফুৰিব যাওঁ এইজনী কান্দি আছে ফুৰিবলৈ যাবলৈ কৈছে সেয়া বাই বাই হেল্ল' কৈ দিয়া কৃষ্ণ কি কৰি আছিলা দেহা শুবলৈ আমনি কৰিলে আৰু বমাহঁত ধেৰ কিবা কিবি দিলে খালোঁ কৰিলোঁ তাৰপিছত অলপ দেৰি থাকিলোঁ আৰু যাবানে আহিবলৈ মনেই কৰা নাই বৰ্তাই ৰাস্তাৰ কাষত গাড়ীবিলাক দেখাইছিলে যে আহিবলৈ মনেই কৰা নাছিলে তাই মোলৈ এইফালে চোৱা এইজনী আহি গ'লোঁ বৰমাহঁতৰ ঘৰৰ পৰা কোনজনী এইজনী বাবা ধুনু ধুনু লাগিছে দেই এইজনী বৌহঁত দোকানত সোমাইছিল আমি অকণমান আগবাঢ়ি দিলোঁ ঘৰ আহি পালোহি হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল দেহাই আমনি কৰি থকাৰ কাৰণে অকণমান উলিয়াই নিছোঁ পিছে এইটো নেক্সট ডে ভিডিঅ' হয় দেই মানে আগদিনাখনৰ এইটো আছিলে ভিডিঅ'টো শেষ কৰিবলৈ নাপালোঁ আৰু মানে ব্যস্ত কলৈ গৈ আছে দেখিছে নহয় কণ কণ ল'ৰা ছোৱালীহঁতৰ বিহু হুঁচৰি দলৰ আজি বিহু বিদায় আছে এয়ালৈকে অকণমান উলিয়াই আনিছোঁ দেহা মানুহজনী আমনি কৰি থকাৰ কাৰণে এয়া
দেখাইছোঁ আমাৰ দেহাৰ বিহু গিফ্ট। এইটো ফ্ৰকটো বৰমাকে দিছিলে, এয়া শুনি ককাই দিছিলে, তাৰপিছত এয়া খুৰাই দিছিলে, ভণ্টি খুৰী। এয়া কেনেকুৱা লাগিছে জনাবচোন দেই। আৰু এইটো দিছিলে পেহীয়েকে, পেহাকে দিছিলে দেই, ভাল লাগিছে কালাৰটো। আৰু এইটো দেউতাই দিছিলে, ককাকে তাই বিহু গিফ্ট ধেৰ এইবাৰ, ধুনীয়া লাগিছে ষ্টাইল এটা। এইটো আকৌ আমি দিছিলোঁ। আৰু এয়া মোৰ গিফ্ট, দেউতা আৰু মায়ে গিফ্ট দিছে, কেনেকুৱা লাগিছে জনাবচোন। আৰু বৌয়ে এইখন দিলে, কেনেকুৱা লাগিছে জনাবচোন দেই। আৰু থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। আজিলৈ বাই বাই।